কাৰণ আজি কদমতলা UPPLৰ ইতিহাসত এটা নতুন অধ্যায়। আজিলৈকে অন্যান্য জনগোষ্ঠীৰ মানুহবিলাক ইমান বৃহৎ সংখ্যক মানুহ এই দলত যোগদান কৰা নাছিল। এটা ভুল ধাৰণা আছিল UPPLৰ দলৰ প্ৰতিও। এই দল কেনেকুৱা, কি আদৰ্শ লৈ কাম কৰিব ওলাইছে, আমি আস্থা ল'ব পাৰিনে নাই, আমি বিশ্বাস কৰিব পাৰিনে নাই, এইবিলাক প্ৰশ্ন বহুতখিনি আছে। কিন্তু লাহে লাহে এই যে 2015 চনৰ পৰা আজি 2018 চন, 2 বছৰ সম্পূৰ্ণ হৈ 3 বছৰত পদাৰ্পণ কৰিছে। আৰু ইয়াৰ যিটো বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে ছেপ্টেম্বৰ মাহত, এই দলৰ প্ৰতি এতিয়া লাহে লাহে প্ৰতিটো জনগোষ্ঠীৰ আস্থা বিশ্বাস বৃদ্ধি হোৱাটো দেখিবলৈ পাইছোঁ। আৰু এইকাৰণে আজি দিনক দিনে লাহে লাহে বিভিন্ন জনগোষ্ঠীৰ মানুহে এই দলৰ প্ৰতি আস্থা ৰাখি পেলাই যোগদান কৰা আমি দেখিবলৈ পাইছোঁ। যিয়ে নহওক, কদমতলা বাকী ৰাইজলৈ মই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি যে আপোনালোকে এনেকুৱা অনুষ্ঠানৰ মাধ্যমেদি ইয়াত 150 জন মানুহ প্ৰায় যোগদান কৰিলে। মানুহ সংখ্যা হিচাপে হয়তো ইয়াত 150 জন মানুহ আহিব পৰা নাই, কিন্তু ইয়াত যি লিষ্ট দিয়া হৈছে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্য সম্পৰ্কীয় আত্মীয় স্বজন চব মিলি আজি 150 জন মানুহ UPPL দলত যোগদান কৰা হ'ল। আৰু এইটো আমাৰ কাৰণে আজি খুব গৌৰৱৰ বিষয়, আনন্দৰ বিষয়। আমি আনন্দিত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। আমালৈ কৃতজ্ঞতা জ্ঞাপন কৰিব লগা নাই, আমি ওলোটা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ এই কদমতলাবাসী ৰাইজলৈ যে আজি এইটো শক্তিশালী দল, এটা শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনালোকে বৃহৎ এটা যোগদান আগবঢ়ালে। UPPL দল জন্ম হৈছিলে 5 তাৰিখ আগষ্ট 2015 চনত। আৰু এই সম্পৰ্কে সুশীল দাস ডাঙৰীয়াই কৈ গৈছে যে 2015 চনৰ BDC নিৰ্বাচন যেতিয়া অনুষ্ঠিত হৈছিল, তেতিয়া ইয়াত প্ৰতিটো জনগোষ্ঠীৰ ৰাইজ, ই অসমীয়াই হওক, বঙালীয়ে হওক, বড়োৱে হওক, ৰাভা হওক, নেপালী হওক, চবৰে মনত এটা প্ৰশ্ন আছিল, BDCত ৰাজনৈতিক পৰিৱৰ্তন সম্ভৱ হ'বনে নাই। বড়োবিলাকে বিচাৰিছিল ৰাজনৈতিক পৰিৱৰ্তন লাগে, বঙালীবিলাকে বিচাৰিছিল, নেপালীয়ে বিচাৰিছিল, গোৰ্খাবিলাকে, নাথযোগী অসমীয়া ৰাইজেও বিচাৰিছিল, হিন্দীভাষীও বিচাৰিছিল, কিন্তু ৰাস্তা পোৱা নাছিল। কেনেকৈ আনিব পৰিৱৰ্তন? কাৰণ আজি 2005 চনৰ পৰা 2015 চনলৈ 10টা বছৰ হাগ্ৰামা মহিলাৰীয়ে দিছপুৰৰ দিল্লীৰ আশীৰ্বাদ পাই BDC শাসন কৰিলে, শক্তিশালী হৈ গ'ল, জনসমৰ্থন কিছু হ'লেও পালে, উন্নয়নমূলক আঁচনিবিলাক ৰূপায়ণ কৰাৰ সুযোগ পালে। কেইজনমানে ভোট পাইছে, কেইজনমানে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ ড্ৰেছ পাইছে, কেইজনমান বৃদ্ধ পেঞ্চন পাইছে, কেইজনমানে আইঅ'এৰ ভোট পালে, কেইটামান গাঁও ৰাস্তা পালে, কেইটামান গাঁৱত খোৱা পানী পালে, কেইটামান অঞ্চলত হস্পিটেল স্কুল পালে। সেইবিলাক মানুহে ক'ব বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে উন্নতি আনিছে বুলি আমাক ক'ব বিচাৰিছে। তাৰ উত্তৰ আমি কি দিম?
কিন্তু মানুহৰ মনত এটা ক্ষোভ আছিল, জুই আছিলে, কিবা এটা ভুল হৈ আছে, কিবা এটা ডাঙৰ এটা অঘটন ঘটি আছে, কিবা এটা অপশাসন চলি আছে ব্ৰিটিছে। কি বস্তুটো মানুহে অকলে অকলে বজাৰত কয়, মিটিঙত কয়, সভা সমিতিত কয়, ঘৰত কয় বহি, কিন্তু যৌথভাৱে মিলি পেলাই আমি ক'ব পৰা নাছিল যে BTAD ভাল শাসন সুশাসন চলা নাই, ইয়াৰ কাৰণে ৰাজনৈতিক পৰিৱৰ্তন লাগে বুলি আমি ক'ব পৰা নাছিল। কিন্তু 2015 চনত যেতিয়া BTC নিৰ্বাচন ঘোষণা হ'ল, তেতিয়া বঙালী ফেডাৰেশ্যন, APSU, গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন, বিভিন্ন ছাত্ৰ সংগঠন লগ লাগি পেলাই আলোচনা কৰা হ'ল। গোৰ্খা সন্মিলনী, ৰাজবংশীৰ কেইটামান সংগঠন, আৰু আলোচনাত এটা সিদ্ধান্ত কৰা হ'ল যে যিকোনো প্ৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি হ'লেও, গণতান্ত্ৰিক শক্তি আমি প্ৰয়োগ কৰি হ'লেও BTAD আমি যিকোনো প্ৰকাৰে পৰিৱৰ্তন আনিবই লাগে বুলি আমি সেই সময়ত সিদ্ধান্ত লৈছোঁ। ৰাজনৈতিক পাৰ্টিক আমি প্ৰাধান্য দিয়া নাছিল। তেতিয়া UDPF আছিল, WPPF আছিল, অন্যান্য ৰাজনৈতিক দলক আমি প্ৰাধান্য নিদি পেলাই পৰিৱৰ্তনৰ স্বাৰ্থত আমি তেতিয়া এটা গঠন কৰিছিলোঁ। সমগ্ৰ সংগঠনবিলাকক লগ লাগি পেলাই PCDR গঠন কৰিছিলোঁ, পিপলছ কোঅৰ্ডিনেশ্যন ফৰ ডেমক্ৰেটিক ৰাইটছ। মানে জনগণৰ সমন্বয়ৰক্ষী সমিতি, গণতান্ত্ৰিক অধিকাৰৰ বাবে আমি গঠন কৰিছিলোঁ। সেই PCDRৰ মাধ্যমত নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। কিন্তু অঘটনটো ঘটিল ক'ত? হঠাতে উঠি আহিল এই যে এটা অবৰো নামৰ যিটো ৰাজনীতি, ঐক্যমঞ্চ, জনগোষ্ঠীয় ঐক্যমঞ্চ গঠন কৰি পেলাই যিটো এটা অবৰো এটা বাতাবৰণ সৃষ্টি কৰা হ'ল। বড়োৰ বিৰুদ্ধে অন্যান্য জনগোষ্ঠীক একত্ৰিত কৰাৰ যিটো এটা বাতাবৰণ, তাৰ বাবে আমাৰ PCDRৰ যিটো এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাও 2015 চনত সফল হ'ব নোৱাৰিলে। কিন্তু আজি প্ৰশ্ন হয় মোৰ, যিসকলে অবৰো ৰাজনৈতিক বাতাবৰণ তৈয়াৰ কৰিছিল, তেওঁলোকেও হাগ্ৰামৰ পৰিৱৰ্তন বিচাৰি পেলাই ৰাজনৈতিক পৰিৱৰ্তন অনাৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে। সঁচাকৈ 2015 চনত অবৰো ৰাজনৈতিক বাতাবৰণ তৈয়াৰ কৰি পেলাই যি ৰাজনীতি তেওঁলোকে কৰিলে, তেওঁলোকে PCDRক ক্ষমতাত অহাৰ পৰা বাধা দিব পাৰিছে, কিন্তু হাগ্ৰামাক ক্ষমতাত অহাৰ পৰা বাধা দিব নোৱাৰিলে। বিফল হ'ল PCDRক পৰাস্ত কৰি অবৰো ৰাজনীতিৰ বাতাবৰণেদি তেওঁলোকে যে যিটো BTC ক্ষমতা দখল কৰি পেলাই ৰাজনৈতিক এটা পৰিৱৰ্তন আনিব খুজিছিল, এই অবৰো কৰা সকলেও বিফল হ'ল, সফল হ'ব নোৱাৰে। দুৰ্ভাগ্যজনক এইটোৱেই। আৰু যিটো পৰিৱৰ্তন আমি 2015 চনত আনিব পাৰিলোহেঁতেন, সেইটো আমি আনিব নোৱাৰিম, কাৰণ ইয়াত বড়ো নামত অবিভাজন ঘটিল। তথাপিও আমি হাৰ মানা নাই। 2015 চনত আমি আকৌ এটা সিদ্ধান্ত ল'লোঁ, ৰাজনৈতিক যুদ্ধটো ৰাজনৈতিকভাৱে কৰা ভাল। আমি বিভাজিত হৈ থাকি লাভ নাই। PCDR কৰিলেও ইয়াত বিভিন্ন ৰাজনৈতিক দল আছিল, আজিহে এক আছে, কাইলৈ কিন্তু নিজৰ নিজৰ দলৰ নামত ৰাজনৈতিক খেলা আৰম্ভ হ'ব। এইকাৰণে আমি ৰাজনৈতিক দলবোৰক ভাঙি পেলাই এটা ৰাজনৈতিক দল গঠন কৰি পেলাই ৰাজনৈতিক যুদ্ধখন আমি চলাই লৈ যাব, আগবাঢ়ি যাব। তাৰ কাৰণে 5 তাৰিখ আগষ্টত আমি UPPL দলক গঠন কৰিলোঁ। তেতিয়া UDPF ভাঙি গ'ল, BPPF ভাঙি গ'ল, আৰু PCDRত থকা বিভিন্ন সংগঠনে ইয়াত যোগদান কৰি পেলাই এই UPPL দলক আমি সকলো জনগোষ্ঠীৰ বাবে এটা ৰাজনৈতিক দল কৰিব লাগে বুলি প্ৰতিষ্ঠা কৰিছোঁ। আমি সকলো জনগোষ্ঠীৰ মানুহে ইয়াত থাকিব লাগে বুলি, এই দলৰ কাৰণে কাম কৰিব লাগে বুলি, অকল BTAD অঞ্চলক লৈয়ে ৰাজনীতি কৰিব লাগে বুলি আমি ভবা নাই। অকল বড়োলেণ্ড অঞ্চলক লৈয়ে ৰাজনীতিক দলটো গঠন কৰা হওক বুলি আমি সিদ্ধান্ত লোৱা নাছিল। সেইকাৰণে আমি সমগ্ৰ অসম সামৰি লৈ
কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল আৰু এইটো খোলা ৰাখিবৰ কাৰণে আমি UPPL BPF-ৰ নিচিনা বড়োলেণ্ড পিপলছ পাৰ্টি নাৰাখি পেলাই সমগ্ৰ জাতি গোষ্ঠীৰ মানুহক একত্ৰিত কৰি পেলাই এটা ৰাজনৈতিক দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল এই নামাকৰণটো দিয়া হৈছে। আজি 3 বছৰ প্ৰায় সম্পূৰ্ণ হ'ব। যোৱা 2016 চনত আমি UPPL নামেৰে ইলেকশ্যন খেলিলোঁ BPF-ৰ বিৰুদ্ধে আৰু BPF BJP এলায়েন্স আছে যিহেতু আমি BJPৰ বিৰুদ্ধে ইলেকশ্যন খেলিছিলোঁ। BTC নিৰ্বাচনৰ সময়ত আমি যদিও ক্ষমতা দখল কৰিব পৰা নাছিল এই UPPL লৰ এতিয়া যিবিলাক MCLA হৈ আছে তেওঁলোকৰ 7জন MCLA আমি জয়ী কৰিব পাৰিছিল। AIUDF তেওঁলোকেও ইলেকশ্যন খেলিছিল, তেওঁলোকৰ পৰা 4জন MCLA জয়ী হৈছিল আৰু যিসকলে ঐক্যমঞ্চ গঠন কৰি পেলাই অৱৰো শ্লোগান দি পেলাই ৰাজনীতি খেলিছিলে তেওঁলোকেও 7জন জিকিছিল। তাৰপিছত আমি হিচাপ কৰিলোঁ হাগ্ৰামাই কিমান জিকিলে BPF-এ মাত্ৰ 20জন জিকিছে। বাকী 20জন কাৰ AGPৰ এজন, BJPৰ এজন, UPPL-ৰ 7জন আৰু পৌৰসকলৰ 7জন, AIUDF-ৰ 4জন, মুঠ এনেকৈয়ে আমি কোনোবা নিৰ্দলীয় লৈ পেলাই 20জন আমি দেখিব পাৰিছোঁ। তাৰমানে BTAD অঞ্চলত বসবাস কৰা ৰাইজ 50-50 ডিভাইড হৈ গৈছিল 2015 চনত। হাগ্ৰামাৰ সকলোবোৰে হাগ্ৰামাৰ নাছিল, আধা ভাগে আমাৰ বিৰোধী দলৰ আছিল আৰু আধা ভাগ মাত্ৰ হাগ্ৰামাৰ আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ৰঙিয়া সমষ্টিৰ পৰা গড়েশ্বৰ সমষ্টিৰ পৰা যিজন ব্যক্তিয়ে নিৰ্দলীয়ভাৱে খেলিছিল মহেশ্বৰ বসুমতাৰী, জিকাৰ লগে লগে তাক ইয়েৰ দিব বুলি কোৱাৰ কাৰণে তেওঁ BPF-ত জইন কৰি পেলাই 21জন হৈ গ'ল। আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল বড়ো ৰাজনীতি কৰি বড়োসকলক গালি পাৰি BTADৰ পৰা গাঁও কৰ্তন কৰা দাবী কৰি যিটো ৰাজনীতি কৰি বড়ো 7জন জিকি গৈছিল তাৰে এজন অথিন হাজং নামৰ এজন ব্যক্তিয়ে ৰাতাৰাতি BPF হৈ গ'ল। 24 ঘণ্টাও লগা নাই, 22জন। এতিয়া আমি শত্ৰুতা পৰিহাৰ কৰি নৱচৰণীয়াক ফোন কৰিবলৈ কৈছিল আপোনাৰ MCLA ধৰি ৰাখক। AIUDF-ক ফোন কৰি পেলাই কৈছিল আপোনালোকৰ MCLA ধৰি ৰাখক, আমি আছোঁ, চব মিলিয়ে আজি আমি চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছোঁ। নাই, ধৰি ৰাখিব পৰা নাই। এই হাগ্ৰামা দিনে ৰাতি গালি পাৰি নিৰ্বাচন জিকি যোৱাৰ অথিন হাজঙে জিকা 24 ঘণ্টাৰ ভিতৰতে হাগ্ৰামাৰ ভক্ত হৈ তাতে দেখা গ'ল অমৰো কিমান জনগোষ্ঠীয় ঐক্যমঞ্চ কিমান মজবুত দল, মজবুত গ্ৰুপ তাতে দেখা গ'ল। এইটো মজবুত নাছিল, নিজৰ MCLA ধৰি ৰাখিব পৰা নাই। আমি 7জন কিন্তু আমি একত্ৰিতভাৱে আছোঁ। আজি আমি একো পোৱা নাই, তথাপিও কিন্তু হাগ্ৰামাৰ লগত হাত মিলা নাই। আমি যুঁজি আছোঁ। কি হ'ল যেতিয়া আমাৰ 7জন MCLA যোৱাৰ আগতে 2015 আগত BTC যেতিয়া এছেম্বলি ছেশ্যন হয়, বাজেট ছেশ্যন বহিলে কিমান সময় বহিছিলে? 40 মিনিট বহিছিল বাজেট ছেশ্যন। যি বাজেটত অসম চৰকাৰে 5 দিন আলোচনা কৰে, বাজেট ছেশ্যন হ'লে দিল্লীয়ে 20 দিন আলোচনা কৰে। আমাৰ BTC কাউন্সিলৰ মাত্ৰ 45 মিনিট আলোচনা কৰে বাজেটটো। এদিনো নহয়। ক'ত থাকি গ'ল, ক'ত কিমান লাগে, কি ভুল থাকি গ'ল, আলোচনা হ'ব লাগিছিল কমচে কম এদিন। 45 মিনিট মহিলাৰী ডাঙৰীয়া আহি পেলাই থিয় দিয়ে, অমুক চিটানত ইমান ধৰা হ'ল, BTADৰ কাৰণে এইটো বছৰত 600 কোটি টকা ধৰা হ'ল। বাছ শেষ, 7 তালি মানে বাজেট পাছ হ'ল, আলোচনাই নহয়। আমাৰ 7জন অহাৰ পিছত কি হ'ল? 7জনে আহি পেলাই খতম ডিমাণ্ড কৰিলে যে বাজেট আলোচনা হ'ব, খতম কৰাৰ কাৰণে আমাৰ
আমাৰ 7জন এমচিএলে অহাৰ পিছত বাজেটৰ 2 দিন আলোচনা কৰিব লাগে। এইটো পৰিৱৰ্তন নহয় জানো? নহয়। আজি ইয়াত কুৱেশ্যন প্ৰশ্নোত্তৰ স্থান আছিল, কাৰণ আছিল আজি এমচিএলে নিজৰ সমষ্টিত হস্পিটেল এখন বনালে। কিমান টকা হস্পিটেল বনোৱা হৈছে, কিমান টকা দিয়া হ'ল, কিমান টকা এতিয়ালৈকে দিব বাকী আছে, সেইটো সুধিব পাৰে। পাৰ্লিয়ামেণ্টত ময়ো ৰাজ্যসভাৰ এমপি আছিলোঁ। মই এটা ছেশ্যনত 3 এটা দিনত মই যদি সুযোগ পাওঁ 3টা প্ৰশ্ন তুলিব পাৰোঁ। আপুনি যে মোৰ সমষ্টিত হস্পিটেল এখন বনাইছে, কিমান কোটি টকা আছিল, এতিয়ালৈকে কিমান কোটি টকা খৰচ কৰা হ'ল আৰু কেতিয়া শেষ হ'ব, মই 3টা প্ৰশ্ন কৰিব পাৰোঁ। ইটিচিত প্ৰশ্ন কৰাৰ অধিকাৰ নাই কাৰো। কোনোবা থিয় দি পেলাই প্ৰশ্ন কৰিলে কি প্ৰশ্ন কৰি থাকে, এনেকৈ বহাই দিয়া আৰু জবৰদস্ত কৰিলে বাহিৰ কৰি দিয়া। কিন্তু UPPLৰ এমচিএলে অহাৰ পিছত প্ৰশ্ন উত্তৰ কাল আহি গ'ল। এতিয়া চব কাগজ পত্ৰ লৈ আহে, আমাৰ চিলেও আহে, EM-বিলাকেও আহে। আগৰ নিচিনা নচলিব, প্ৰশ্ন কৰা মানুহ আহিছে, উত্তৰ দিব লাগিব, উত্তৰ দিব পাৰে, ঘামি চামি যায়, উত্তৰ দিব নোৱাৰে। তাৰপিছত কি কয়, তোমালোকে যিবোৰ প্ৰশ্ন তুলিছা সেইবোৰ সব বচা নহয়, আমি চেষ্টা নকৰা নহয়, বহুত চেষ্টা কৰিছিলোঁ, কৰিব পৰা নাই নহয়। আমাৰ এমচিএলে আছে, অনিবচনতাই আছে, তেওঁলোকে ক'ব পাৰে, প্ৰশ্নৰ উত্তৰ দিব পাৰে। সমস্যা হয় এতিয়া সব ডিচি চেয়াৰমেনবিলাকক বোলে কয়, ব্লকৰ অফিচাৰবিলাকক কয় 2015লৈকে যিটো চলি আছিল 15 পিছলৈকে নচলিব, ধৰা মানুহ আহিছে, ভালকৈ কাম কৰা। এইটো আমি পৰিৱৰ্তন নহয়, কোনে আনিলে এইটো? আৰু যিবিলাকে আজি অবৰৰ নামত ৰাজনীতি কৰিলে তেওঁলোকে কিন্তু আমাৰ এমচিএলেবিলাকে এছেম্বলিৰ ভিতৰত থিয় দি পেলাই মানে কাজিয়া কৰি থাকিলেও তেওঁলোকে থিয় দি পেলাই সমৰ্থন নিদিয়ে কোনো দিন। আৰু সেইদিনা লটাৰী কেলেংকাৰী ওলাল 200 কোটি টকা শেষ হ'ল। কণ্ট্ৰলাৰ অডিটৰ জেনেৰেল আমি কিবা ওচৰত মানে গভৰ্ণৰৰ ওচৰত গ'ল, 200 কোটি টকাৰ কেলেংকাৰী তদন্ত হ'ব লাগে, CBI-ৰ মাতিছিলোঁ তেওঁলোকৰ এমচিএলক। দল চল বাদ দি পেলাই আমি একেলগে দাবী কৰিব লাগে, ইমান বৃহৎ কেলেংকাৰী CBI তদন্ত দাবী কৰিব লাগে। নাই, তেওঁলোকৰ নিজাববীয়াও মানে গৈ পেলাই দাবী নকৰে, আমাৰ লগতো গভৰ্ণৰৰ ওচৰত যাবলৈ সময় নাই, তেওঁলোকৰ চাহস বেয়া পাব। হাকামাই বেয়া পালে কিছু ডেভেলপমেণ্টৰ যিবিলাক কাম পাই আছে এইবিলাকো নোপোৱা হৈ গ'ল। ধৰ্ণা দিলোঁ আমি ডিষ্ট্ৰিক্ট লেভেলত মুছলপুৰত, কোনো অবৰৰ নেতা UDFৰ নেতা আমাৰ লগত ধৰ্ণাত যোগদান কৰিব অহা নাই। কিয়? লটাৰী কেলেংকাৰী ওলাই গ'ল 150 কোটি টকা। তাৰ তদন্ত বিচাৰি আমি ষ্টেটমেণ্ট দিছোঁ, আন্দোলন কৰিছোঁ, তেওঁলোকে ওলাই অহা নাই। বাদ দিয়ক এইবিলাক। তেওঁলোকে যে ইলেকশ্যনৰ সময়ত কৈছিল নৱচৰণীয়া জিকি গ'লে MP হিচাপে অবৰগাঁওবিলাক কৰ্তন কৰাব BTCৰ পৰা। আজি মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিমান গাঁও কৰ্তন হ'ল BTCৰ পৰা? নহয়, নৱচৰণীয়া নিজৰ গাঁওখনকে কৰ্তন কৰিব পৰা নাই। কৰ্তন নহয়, এইটো কৰ্তন কৰিব লাগিলে পাৰ্লিয়ামেণ্টৰ লোকসভাত 545জন MP আছে, তাৰে পৰা আপোনাৰ কমচে কম মানে 250 আৰু 45 জনৰ আধাটো কিমান হয়, 20 আৰু 23 মানে ধৰি লওক 275 জন মানে MP-য়ে সমৰ্থন দিব লাগিব। আৰু এইটো সমৰ্থন দিবলৈ কোনো মানুহ নাই, তাত নৱচৰণীয়া আঁচনি আছে, এইটো কৰিব নোৱাৰে। যেতিয়া আপুনি যোগদান কৰক অন্যায় বিৰুদ্ধে যুদ্ধখনত, কিয় কৰি ইচ্ছা কৰি আছে আপুনি MP হিচাপে? এতিয়া বোলে অপপ্ৰচাৰ চলাই আছে, UPPL আহিলে আপোনালোকে স্থান দিব নালাগে, ঠাই দিব নালাগে। ইলেকশ্যন অহাৰ লগে লগে ৰাতাৰাতি UPPL আৰু DPF-ৰ মাজত বোলে বুজাবুজি হ'ব, অপপ্ৰচাৰ। মানে এইজন মানুহে MP হৈ পেলাই তদন্ত এটাও বঢ়াব নোৱাৰিলে। DPF-ৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰাব পৰা নাই MP হৈ। আৰু আমি
MP নাই, আমাৰ MLA নাই, MCLA 7জন আছোঁ। আমি প্ৰতিবাদ জনাইছোঁ, আন্দোলন কৰিছোঁ। তাৰ কাৰণে কি BTCৰ সমগ্ৰ ডিপাৰ্টমেণ্টৰ ভিতৰত এটা ইণ্টাৰনেল অডিট এছেছমেণ্ট চলি আছে, এটা হিচাপ দিব পাৰে। আৰু যদি এইটো হিচাপ দিব নোৱাৰে, ভগৱানেও বৰগাড়ী ডাঙৰীয়াও ৰক্ষা কৰিব নোৱাৰে। এদিন নহয় এদিন ৰঙা ঘৰৰ ভাত খাব লাগিব। এইটো কোনে যুঁজি আছে? তেওঁ যুঁজিছে জানো? যুঁজা নাই। আমাক কিয় প্ৰচেষ্টা চলাই আছে? আজি আমাক কি কৰা নাই? তাৰপিছত তেওঁৰ লগত বুজাবুজি কৰিব লাগে। যদি বুজাবুজি কৰিব লাগে, দল কিয় কৰিল? দল কিয় কৰিল? বেলেগে নকৰি পেলাই চব যোগদান কৰি আজি যদি মই আমাৰ লগত যোগদানেই কৰোঁ, তেতিয়া 2খনমান গাড়ীয়ে পাই যাওঁ মই। যিবিলাক বিল্ডিং বনাব পাৰোঁ মই, কেছ টকা পেলাই দিব, তাৰ টকাৰ অভাৱ। কিন্তু মই কি ঘৰত আছোঁ? আপোনালোকৰ দৰে এনেকৈ আছাম টাইপৰ এটা সৰু ঘৰত মই আছোঁ। মই চিমেণ্টৰ আছাম টাইপ। আৰু গাড়ী মোক কোনে দিছে? আমাৰ দলৰ ডিষ্ট্ৰিক্ট কমিটিয়ে পইচা তুলি পেলাই চব মানে পইচা যোগাৰ কৰি পেলাই মোক গাড়ী চলি দিছে। মোক গাড়ীও ইমান কষ্ট কৰি যুঁজি থাকিবৰ কি প্ৰয়োজন আছে যদি মিলিয়ে যাব লাগে? এইবিলাক অপপ্ৰচাৰৰ বাহিৰে একো নাই। যদি সঁচাকৈ আমি পৰিৱৰ্তন বিচাৰোঁ, তেতিয়াহ'লে কিন্তু আমি অন্তৰৰ পৰা বিচাৰিব লাগিব। আৰু জাতি ভেদৰ যিটো ৰাজনীতি পৰিহাৰ কৰি পেলাই যি দলৰ দ্বাৰা যি পৰিৱৰ্তন সম্ভৱ, সেই দলক সমৰ্থন কৰিব লাগিব। প্ৰথমতে ইয়াত বিজেপিয়ে পৰিৱৰ্তন আনিব নোৱাৰে। বিজেপিক আমি গালি নকৰোঁ, AIUDFৰ দল হিচাপে আমি গালি নিদিওঁ, বা কংগ্ৰেছক দল হিচাপে আমি গালি নিদিওঁ। কিন্তু দ্বিতীয় তেওঁলোকৰ দ্বাৰা যি পৰিৱৰ্তন হ'ব বুলি যদি কোনোবা ভাবিছে, এইটো ভুল ধাৰণা। কোনো দিন কংগ্ৰেছ, AIUDF, বিজেপিয়ে ইয়াত পৰিৱৰ্তন আনিবই নোৱাৰে, হ'বও নোৱাৰে, ঐক্যমঞ্চও নোৱাৰিবই। কোনে পাৰিব? অকল মাত্ৰ UPPৰ দলে পৰিৱৰ্তন কৰিব পাৰিব। সেই পৰিৱৰ্তন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। হাগ্ৰামা মহিলাৰে 2020 চনত 15-20 জন পালে আমাৰ লক্ষ্য। 2020 চনত তেওঁৰ জিকি যোৱা MCLAৰ সংখ্যা 5 চনত আবদ্ধ হ'ব লাগিব। অকল 5 চন। এই সংখ্যাৰ কোনে দিব পাৰিছে? কোনোবা দিব পাৰিছে? নাই, আমি দি আছোঁ। আমি দি আছোঁ। লোকসভা নিৰ্বাচন আহি আছে। ইয়াতো বহুত ধৰণৰ অংক চলি আছে। হাগ্ৰামা মহিলাৰে বিজেপি বোলে এক হৈ যাব, এলায়েন্স। এই PPLA কাৰ লগত থাকিব? এইবিলাক প্ৰশ্ন আছে। আমি চাই আছোঁ, য'ত হাগ্ৰামা মহিলাৰী আছে তাৰ লগত আমি যাব বঙালীয়ে গাঁওবিলাকত যেতিয়া 2014 চনৰ এছেম্বলি ইলেকশ্যনত মই নিজে কেণ্ডিডেট হৈ পেলাই সোমাইছিলোঁ, তেতিয়া বেছিভাগ বঙালী মানুহ বিজেপিমুখী হৈছিল। আৰু মই কৈছিলোঁ, আপুনি বিজেপিৰ লগত কিয় থকা নাই? মই ক'লোঁ, বিজেপিক বেয়া পোৱাৰ প্ৰশ্ন নাই, কিন্তু যি দলৰ লগত BPF আছে, সেই দলৰ লগত আমি থাকিব নোৱাৰোঁ। আৰু আজিও BPF যিহেতু বিজেপিৰ লগত আছে, সেই দলৰ লগত আমি যাব নোৱাৰোঁ। কাৰ লগত যাব? ভাৰতবৰ্ষৰ এটা বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন চলি আছে। বিভিন্ন ৰাজনৈতিক দলে মিলি পেলাই এটা তৃতীয় মঞ্চ গঠন কৰাৰ প্ৰৱণতা চলি আছে, খোজকাঢ়া চলি আছে। আমি এলায়েন্স কৰিম, কিন্তু হাগ্ৰামাত পৰা যিটো পৰিৱৰ্তন, BPFক পৰা যিটো পৰিৱৰ্তন, BPFক জয়ী কৰিবৰ কাৰণে নহয়। এই ক্ষেত্ৰত আমাক যদি সহায় নকৰে, আজিও যদি জাতিৰ নামত, ধৰ্মৰ নামত, কিবা নামত যদি ৰাজনীতি কৰি যদি আমি ভাগ ভাগ হৈ যাওঁ, আমাৰ ভোট যদি বিভাজন হয়, আকৌ হাগ্ৰামা মহিলাৰী জিকি যোৱাৰ সম্ভাৱনা উজ্জ্বল হৈছে। BPF 2019 চনত, কাৰণ বিজেপিয়ে তেওঁৰ লগত এলায়েন্স কৰিছে, সেইটো বুজিব লাগিব। আৰু বঙালী মানুহবিলাকৰ মনতো বিজেপিমুখী হোৱাৰ কাৰণবিলাক অন্য আছিল। এটা জাতীয় সমস্যা আছে, জাতীয় আৱেগ আছে। অকল বঙালী বুলি নহয়, ৰাজবংশী জনগোষ্ঠীৰ মাজতো এইটো এটা ভাৱ আছে। কিন্তু তেওঁলোকৰ জাতীয় সমস্যাবোৰো আজি 4 বছৰ পাৰ হৈ যোৱাৰ পিছতো সমাধান নহ'ল, বৰঞ্চ জটিলতালৈ আহি গৈছে। আজি NRCৰ কথা উল্লেখ কৰিছে ইয়াত।
NRC আইনগত বিষয়, সাংবিধানিক বিষয়। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এইটো অৰ্ডাৰ দি পেলাই কৰিছে, তাৰ বিৰোধিতা আমি কৰিব নোৱাৰোঁ। সেইটো আমি আদৰণি জনাবই লাগিব। কিন্তু এইটো লৈ পেলাই যিটো ৰাজনীতি চলিছে, সেই ৰাজনীতি আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমাৰ এটাই উদ্দেশ্য, ইয়াত আমি বহুত কথা ক'ব নোৱাৰোঁ NRC সম্পৰ্কে, কাৰণ এইটো এটা চলি থকা প্ৰচেষ্টা। 30 জুনৰ পিছত বহুত কথা স্পষ্ট হৈ উঠিব। কিন্তু এটা কথা মই আজি কৈ যাব বিচাৰিছোঁ, আমাৰ দল ই বঙালীয়ে হওক, মুছলমানে হওক, অসমীয়া ভাষীয় অন্যান্য জনগোষ্ঠীয়ে হওক, ৰাভা হওক, নেপালী হওক, গণতান্ত্ৰিক অধিকাৰৰ হকে যদি যুদ্ধ কৰিব লাগে, সেই যুদ্ধত আমি আছোঁ। কাৰোবাৰ অন্যায় কৰিবলৈ এই দল জন্ম হোৱা নাই। আৰু আমি বিচাৰোঁ 1971 চনৰ 24 মাৰ্চৰ মাজ ৰাতিলৈকে যিসকলে ভাৰতত সোমাইছে, তেওঁলোকে ভাৰতৰ সংবিধান, অসম চুক্তি, চবে নাগৰিকৰ মৰ্যাদা দিছে ইতিমধ্যে, যাতে সেই অকল ভাৰতীয় নাগৰিকক NRCৰ পিছত NRCৰ দ্বাৰা দি বিদেশী সজোৱা নহয়। সেই আমি UPPL দলৰ পৰা এইটো কৈ আহিছোঁ। এতিয়া NRC হওক, নাগৰিকত্ব সংশোধনী আইন আহি গ'ল, ইয়াতো বিৰাট ডাঙৰ প্ৰশ্ন আহিব। সমৰ্থন দিম না বিৰোধিতা কৰোঁ, কিন্তু চৰকাৰী এটা পদক্ষেপ। বিভিন্ন দলে বিভিন্ন ধৰণৰ কথা কৈ আছে যদিও এইটো ভাৰত চৰকাৰৰে এটা ইনিচিয়েটিভ। আজি নহয় কালি আহি যাব বিলখন, কিন্তু বিলখন অহাৰ আগতে বহুত জটিলতা আহি যাব, সমস্যা। আমি এইটো চাব লাগিব। এটা আইনী প্ৰক্ৰিয়া, এটা সাংবিধানিক প্ৰক্ৰিয়া, সেইটো হ'বই, যিটো হ'ব লাগে হ'বই, আমি বাধা দিব নোৱাৰিম। কিন্তু তাৰ কাৰণে সমাজক আমি সামাজিকভাৱে যাতে বিভাজন নঘটে, সমাজত আমাৰ মাজত যাতে সংঘাত নহয়। মই বিচাৰিম কি বাঙালী, কি নেপালী, কি মুছলমান, প্ৰকৃতীয় ভাৰতীয় নাগৰিক, অসম চুক্তিয়ে যিটো 1971 চনৰ 24 মাৰ্চত এটা সময়সীমা বান্ধি দিছে, সেইসকলৰ নাগৰিকসকলক যাতে ধৰ্মৰ নামত, ভাষাৰ নামত যাতে হাৰাশাস্তি কৰা নহয়, আৰু তাৰ কাৰণে UPPL দলে আইনগতভাৱে, গণতান্ত্ৰিকভাৱে যুঁজি যোৱাত আপোনালোকৰ লগত আমি আছোঁ। UPPL দল আজি অকল বিধি অঞ্চলত আবদ্ধ হৈ থকাৰ নিচিনা হৈ আছে। যদিও শোণিতপুৰ জিলাত আমি তাৰ কমিটিবিলাক গঠন কৰিছিলোঁ, কিন্তু তাত আমি কাম কাজ ভালকৈ কৰিব পৰা নাই। কিন্তু বিটিএডি জিলাৰ ভিতৰত ওদালগুৰিৰ পৰা আৰম্ভ কৰি গোসাইগাঁও, কোকৰাঝাৰ, পৰ্বতজোৰালৈকে ভিতৰে ভিতৰে আমি যদিও পইচা টকা নাই, আমাৰ হাতত টকা নাই, আমি যে মানুহ আনিম, আজি মানুহ গোটাম, ইয়াত মিটিং মাতিছিলোঁ, পইচা যদি আছিল আমি 10খনমান বাছ ভাড়া লৈ পেলাই ইয়াতকৈ 3ঘৰ মানুহ আমি গোটাব পাৰিলে, তাৰ কাৰণে পইচা নাই। আমাৰ দলত আহিলে চাহৰ নিজৰ পকেটত নাখাব, চাহ বটলটো আমি ভাল পাওঁ। কাৰণটো কি, আমি কোনোদিন ক্ষমতাত বহা নাই, আমাৰ পইচা খৰচ নাই। আমি নিজৰ নিজৰ পকেটৰ পৰা তেল খৰচ কৰি পেলাই ঘূৰি আছোঁ, বাহিৰা পইচা আমি নাপাওঁ। কিহৰ বাবে ইমানবোৰ কষ্ট কিয় কৰি আছোঁ? ইয়াৰ জনস্বাৰ্থ আছে, জনগণৰ অধিকাৰৰ স্বাৰ্থ আছে। এই যে ইয়াতে কৈ গ'ল পংগু মানুহক ঘৰ দিয়া নাই, কিয় দিয়া নাই? পৰ্বতজোৰাত এজনী বড়ো মহিলা, এজন গল্পকাৰে গল্প লিখিলে তাৰ জীৱনৰ ওপৰত। ই লাঠি লৈ লৈ সদায় BCDC চেয়াৰমেনৰ ওচৰত যায়। প্ৰতিটো বছৰ তাক প্ৰতিশ্ৰুতি দিয়ে কি আপোনাৰতো বৃদ্ধ পেঞ্চন এই বছৰতে হ'ব, কোনো বছৰ নহয়। নেক্সট ইয়াৰ সি যায়, নাই এইবাৰ হ'ব, নাই নহয়। 3 বছৰ চেয়াৰমেনৰ ওচৰত অহা যোৱা কৰিছে, 3 বছৰ 3বাৰ প্ৰতিশ্ৰুতি দিছে, নহ'ল। এদিন সেই গল্পকাৰ যে গল্প লিখক এজন মানুহ, তেওঁ আমাতকৈ বয়সত বেছি, তাৰ ঘৰত চিনাকি